শপত গ্ৰহণটো মই যিটো ভাবি আছো 2 তাৰিখ গান্ধী জয়ন্তী পিছত হ'ব লাগে 3 তাৰিখ মানত আমি ল'ম শপত 3 তাৰিখে ল'ব 3 তাৰিখে লোৱা আলহী খাক আলহী লাগে কোনোবা বেলেগ নাই গভৰ্ণৰ আহিব অসমৰ চিফ মিনিষ্টাৰক আমি সন্মান দিব লাগিব গভৰ্ণৰক আমি সন্মান দিব লাগিব সেইটোৱে চিফ মিনিষ্টাৰে ছাৰটো আজি কৈছে যে তেওঁ গাড়ী চলাব আপুনি আৰু প্ৰমোদ বড়ো যাত্ৰী হ'ব বোলে ছাৰ গাড়ী মইহে চলাই গাড়ীটো মই নিজে চলাই বিৰাট এই যে করলা গাড়ী একটা চন্দনে এই 2016 কিনি দিয়া 2016 নহয় 2012 মানতে কিনি দিছিল করলা বিয়া নহয় বিয়া আগতে এই করলাটো কোন হ'ব ছাৰ আপুনি চালক হ'লে যাত্ৰী কোন হ'ব ছাৰ যাত্ৰী নাথাকে মই করলাহে চলাই ইয়াত যাত্ৰী কিয় লাগে বাছ নচলাই মই করলাহে চলাই কোন বহিব ছাৰ প্ৰায় 25,000 মানুহৰ সমাগম কৰিব প্ৰমোদৰে মাছগেৰাই কত কৰিলে হ'ল কি 25,000 বেছি কৰক 50-60 হাজাৰ কৰক আমাৰ কিবা আপত্তি থাকিছে নাই আমিতো আপত্তি কৰা নাই কৰক 50,000 কৰক 60,000 কৰক 1 লাখ কৰক আমাৰ কি আপত্তি আছে আমাক কিয় ক'ব লাগে নিজে নিজে কৰি থাকিলে হ'ল আমিতো এনেকুৱা 50,000 60,000 মানুহ লৈ পেলাই কিবা নকৰে আমি মেক্সিমাম আমাৰ 10,000 12,000 15,000 আৰু আমি প্ৰমোদ বড়োৰ নিচিনা হাজিৰা দি পেলাই পইচা লৈ নাহে আমাৰতো বিনা পইচা আমি কৈছো যে আমাৰ বিপেক দলৰ এনেকুৱা নিৰ্বাচনী সভা আছে ইয়াত আমি ৰাজ্যক খবৰ দিছে ৰাজ্যে নিজে নিজে আহিছে সেইটোহে ইহঁতেতো কি কয় 500 টাকা দিম এনেকুৱা কৈ পেলাই 500 টাকা যদি দিয়ে আমাৰ বিপেক দলৰ সাপোৰ্টাৰসকলে 500 টাকাটো লৈ পেলাই যাব পাৰে কিন্তু লাষ্টত কি কৰে 50 টাকা 20 টাকা এনেকুৱা দিয়ে ইহঁতে 500 টাকা জাগাত 20 টাকা 25 টাকা দিব ঠগাই দিয়ে গণ্ডগোল হয় আৰু ভাড়াবিলাক ভালকে নিদে ইহঁতে অটো ভাড়া ভালকে নিদে গাড়ী ভাড়া ভালকে নিদে এইবিলাক সব কমপ্লেইন মুঠতে প্ৰমোদ বড়ো মুঠতে জিৰ' হ'ব জিৰ' ভাল নহয় প্ৰমোদ বড়ো পজিশ্যন বিটিচিৰ নাহিব ছাৰ বিটিচিত এটাও সমষ্টি নিজে প্ৰমোদ বড়ো নিজে গৈবাৰীত হাৰি আছে নিজে দতমাত হাৰি আছে দুটা সমষ্টিতো প্ৰমোদ বড়ো হাৰিব চন্দন খাম্পা কি হ'ব ছাৰ চন্দন আৰু খাম্পাৰ নামেই ল'ব ইচ্ছা নাই মই এইটোতো জিৰ' দেই থেংক ইউ ছাৰ বিশেষকৈ এইবাৰতো চবে ছাৰ ৰাজনীতি কৰিছে ছাৰ মাটিক লৈ কিন্তু মাটি ছাৰ ট্ৰাইবেল ব্লকটো বেছি সংখ্যক এইবিলাক নকবি আমাৰ চুক্তিত বেল এণ্ড ব্লকৰ কথা উল্লেখ কৰা নাই আমাৰ চুক্তিত কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে য'ত আছে 10 ফেব্ৰুৱাৰীলৈকে যিমান আছে চবে বিটিচিৰ বাসিন্দা আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব এইটোৱে কথা ট্ৰাইবেল ব্লক এণ্ড বেল্টত থকা মানুহখিনিয়ে এইটো চুক্তিত মেনশ্যন কৰা আছে নেকি বেল এণ্ড ব্লক কিবা বৈৰাগত এইবিলাকতো মেনশ্যন নাই আমাক চিধাকৈ কৈছে আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব যিবিলাক মাটি সাৰ্ভে কৰিব ওলাইছে কি হ'ব কোনে আপুনি চৰকাৰলৈ কি কৰিব ছাৰ কোন ছাৰ্ভে কৰিছে ফৰেষ্টে ছাৰ এইবিলাক কাম নাই মই আহোঁ এসপ্তাহ আছে ইয়াৰ পিছত ভালকে হ'ব আপুনি আহিলে ছাৰ ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মানুহেও পাই যাব মাটি হেৰি অধিকাৰ আপোনাক চুক্তিয়ে কি কৈছে এইটোৱে কৈ আছো মই এইবিলাক মই কৈছো খেচুৱা খান্দতে চাপ ওলা নিচিনা হ'ব বেছি কৈ নাথাকিবি এইবিলাক বুজি নাপায় নাই আমাৰ BCTC একটা চিষ্টেম এইটো আগত যেনেকৈ আছে